হেল্ল' গাইজ, বলক আজি ৰঙালাওৰ ফুলৰ পৰা বা পকোৰা বনাই খাওঁ। প্ৰথমতে মই আমাৰ পিছফালে থকা বাৰীত গৈ পিনে ৰঙালাওৰ ফুল দুপাহমান দেখি মই ছিঙি লৈ আহিলোঁ। তাৰ পাছত মই বেচনত অলপমান মুৰমুৰীয়া হ'বৰ কাৰণে চুজি, হালধি, জলকীয়া গুড়ি আৰু অলপকৈ পানী দি বেচনৰ গোলটো বনাই ল'লোঁ। অলপকৈ পানী দিব যাতে পানীখিনি বেছি হৈ গোলটো বেয়া হৈ নাযায়। এনেকৈ চাওক, লাহে গৈ এয়া চাওক, আমাৰ বেচনৰ ঘোলখিনি তৈয়াৰ হৈ গ'ল। তাৰপিছত মই কেৰাহীটো বহাই কেৰাহীটো গৰম হ'বলৈ দি সৰিয়হ তেল অকণমান জোখ অনুসাৰে দি ল'লোঁ। মাজতে এটা কথা ক'লোঁ গাইজ, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুনকৈ ভিডিঅ' বনাইছোঁ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। প্ৰথমতে আমি এনেকৈ ফুলপাহ ঘোল যিটো বনাই লৈছোঁ তাত এনেকৈ জুবুৰিয়াই ল'ম। তাৰপিছত ঘোলটো ভালকৈ যাতে তাৰ ভিতৰলৈ সোমাই যায় আৰু চাৰিওফালে লগাই এনেকৈ গৰম কৰি থোৱা সৰিয়হ তেলখিনিত লাহেকৈ এটাকৈ এৰি দিলোঁ। বেছি ষ্টিমত নবনাব, লাহে বনাব। পিছত লাহেকৈ উল্টাই দিব। এয়া চাওক, আমাৰ হৈ আছে আৰু খাবলৈ ৰেডি।